হেল্ল' বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া গুণু বেটীয়ে দুষ্ট কৰি আছে। দুষ্ট কৰি তাই নাথাকিবা দেই। গাড়ীখনত হৰ্ণ বজাবলৈ নুচুৱে লাগে, নুচুৱে বদমাচি কৰি থাকে তাই। উপজা দিনৰ উপলক্ষে মাৰ ঘৰলৈ বুলি ঐ এয়া আমি গৈ আছোঁ, গুণু আৰু গুণু পাপা মই। পিটিব দে জান। দুষ্ট এয়া আমাৰ কেক কাটা হৈ গ'ল। কেক কাটা হোৱাৰ পিছতেই মাংস বনালে মোৰ মানুহজনে। এয়া দেখিছে নহয়, তেওঁ হাঁহি মিচিকিয়া হাঁহি। ভাগিন আৰু ককা এতিয়া ভাত হৈ গ'ল, এয়া খাই আছে। ইমানেই আছিলে আজি ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।